নমস্কাৰ বন্ধুসকল আজি আমি ৰান্ধিলো হাঁহ মাংস আৰু চাল কোমৰা লগতে চুঙা চাউল কেনেকৈ আজি আমি এইখিনি প্ৰস্তুত কৰিলো আপোনালোকক এবাৰ আমি দেখুৱাম গতিকে বলক আমি যাওঁ পাকঘৰলৈ বন্ধুসকল আজি আমি ৰান্ধিবলৈ আগবাঢ়িছো অসমৰ এক পৰম্পৰাগত খাদ্য সেয়া হৈছে হাঁহ মাংস আৰু চাল কোমৰা গতিকে আহকচোন এই খাদ্যবিধ মই কেনেকৈ প্ৰস্তুত কৰোঁ সেয়া আপোনালোকক দেখাওঁ আৰু প্ৰথমতে আমি মছলা প্ৰস্তুত কৰিব লৈছো ইয়া লৈছো পিঁয়াজ আৰু ইয়া আদা নহৰু পিহা জলকীয়া পিহি লৈছো আৰু লগত আছে সানৰাইজৰ হাঁহ চাল কোমৰাৰ মছলা আৰু ইয়া কোমৰা আলু দুটুকুৰা মানো লৈছো আৰু ইয়া হাঁহৰ মাংস মেৰিনেট কৰি থোৱা মাংসখিনিত মই এনেদৰে মছলাসমূহ সানি লৈছো লগত দিছো সানৰাইজৰ হাঁহ চাল কোমৰাৰ মছলা আৰু ইয়া তেল অলপ দি সানি লৈছো পাকঘৰত তেজপাত নাই সেয়েহে বজাৰলৈ গলো তেজপাত আনিবলৈ গৰম হোৱা কেৰাহীখনত মিঠাতেল দি তেজপাত কেইটামান দি দিলো এয়া মাংস হেতাখনেৰে মাংসখিনি কিছু সময় এনেদৰে লৰচৰ কৰিলো আৰু এয়া হালধি নিমখ লগতে দি দিলো কোমোৰা আৰু আলু তাৰ পাছত পুনৰ এনেদৰে লৰচৰ কৰিলো আৰু চুঙা চাউল কেইটাও গেছত এনেদৰে পুৰি ললো আৰু শেষত এয়া গৰম মছলা সানৰাইজৰ আৰু ধনিয়া দিছো আমাৰ হাঁহ আৰু কোমোৰা প্ৰায় প্ৰস্তুত আৰু এয়া চুঙা চাউলৰ সৈতে হাঁহ আৰু চাল কোমোৰা নমস্কাৰ